স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ কুঁহিয়াৰ কাটিবলৈ। শিৱৰাত্ৰিত বিক্ৰী কৰিবৰ কাৰণে কুঁহিয়াৰ কাটিব আহিছোঁ। অলপ কাটিলোঁ, অকলে আহিছিলোঁ, মাত্ৰ দেউতা আহি পাইছে। মই কি জানো অকলে 40টামান কাটিলোঁ। এয়া চাওক, অকলে 40টামান কাটিলোঁ চাগে। আৰু বহুত বেছি গৰম লাগিছে। দেউতাৰ টি চাৰ্ট পিন্ধি লৈছোঁ। এয়া চাওক কুঁহিয়াৰ বাৰীখন, বহুত বেছি ভাগৰ লাগিছে। কোনো দিন নাই কটা, এইবাৰ ফাৰ্ষ্ট টাইম কুঁহিয়াৰ কাটিছোঁ। মানে খেতিৰ পৰা এনেই দোকানত কাটি বিক্ৰী কৰোঁ, কিন্তু খেতিৰ পৰা ফাৰ্ষ্ট টাইম আজি নিজে কাটিছোঁ। টেবুলত যাওঁ, ৰখি থাকিলে দেৰি হ'ব আৰু কাটি লওঁগৈ। দেউতা মাত্ৰ আহি পাইছেহে, এনেই বাকী মই অকলে কাটি আছিলোঁ। তেনেহ'লে এতিয়া কুঁহিয়াৰখিনি কাটি লওঁ, কাটি লৈ আকৌ শিঙৰ দি লৈ যাব লাগিব বিক্ৰী কৰিবৰ কাৰণে। কুঁহিয়াৰ কাটিব আহি মোৰ বেয়াকৈ জখম হ'ল, চাওক এয়া ফালি গ'ল পুৰা। কুঁহিয়াৰ আগত লাগি বহুত বিষাইছে আৰু তেজ পুৰা গৈছে। চাওক চেণ্ডেলতো এইফালে কুঁহিয়াৰ আগটোত লাগি মানে ভৰিখন কাটি গ'ল, তামাম বিষাইছে। ঘোলা এৰিছে, তেজ ওলাই আছে। চক ঘোলা এৰিছে, ঘোলা এৰিছে, তেজ ৰখাই নাই, চব ওলাই আছে। এতিয়া শিঙৰি যাব ওলালোঁ। এয়া কালি কুঁহিয়াৰ লৈ গৈছিলোঁ, ৰাতি ভিডিঅ' কৰা নহ'লে, বহুত ৰাতি গৈছিলোঁ যে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। 11:30মানত গৈছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। এতিয়া কৰিছোঁ। এতিয়া পূৰা ডাছ লৈ গৈছোঁ। আহি পালোঁ মন্দিৰ যোৱা নাই মই। ইয়াৰ পৰা মন্দিৰ প্ৰায় 1 কিলোমিটাৰ দূৰ আছে। ৰাতিপুৱা আহিছিলোঁ, 7:30 বজাত ঘৰৰ পৰা ওলাইছিলোঁ। ইয়াত নাই কমেও গাড়ীৰ কাৰণে ৰখোঁতে মৰ্ণিঙত ইমান গাড়ী নাছিলে। ধৰক ইয়াত মই 8টা 8:30 পাইছোঁ। 8টা 8:30 মানত পালোঁ আৰু আহি। তাৰপিছত আকৌ 9:30 বজাত মোৰ দোকান আছিলে আৰু বিশেষ কিবা কিবি কাম আছিলে, সেইকাৰণে গুচি গ'লোঁ। আকৌ আহিলোঁ 1:30 বজাত ওলাই আহিছোঁ ঘৰৰ পৰা, মানে দোকান সামৰি 1:30 বজাত আহিছোঁ। ইয়াত আহি 2টা বজাত পাই গ'লোঁ। মন্দিৰত কুঁহিয়াৰ লৈ আহিছিলোঁ বিক্ৰী কৰিবৰ কাৰণে। এয়া কুঁহিয়াৰ বিক্ৰী কৰি আছোঁ। আৰু আছে, এই তাত থৈছোঁ, এইফালে থৈ দিছোঁ। এয়া চাওক ৰাস্তাটো, ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰ হ'ব। ঠিক আছে, ভিডিঅ'টো চাই থাকিব তেনেহ'লে। এতিয়া দোকান গৈ আছোঁ হোল্ডাৰ এটা আনিবৰ কাৰণে। এয়া চাওক, ভিডিঅ' কৰি দিছোঁ। আৰু এটা স্পেচিয়েল দোকানে দেখাইছোঁ, মানে কুঁহিয়াৰ দোকান। এয়া বাকচ মানে বিকা আছে, এইটোৱে মাতোঁ আৰু। ঐ কুঁহিয়াৰ বিক্ৰী হৈছে নাই? কিমানকৈ দিছ? কিমানকৈ দিছ? বাকচ সি পূৰা ব্যস্ত হৈ আছে। তেনেহ'লে দোকানত আহি লওঁ, দোকানৰ পৰা আহি লওঁ। আমাৰ মেলাত দোকান নিদিয়ে, কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম দিছে। তাকো মই দেউতাক বাৰে বাৰে কোৱাৰ কাৰণে দিছে। এতিয়া হোল্ডাৰ ল'লোঁ। ভোক লাগিছে সেইকাৰণে চাওমিন খাই লওঁ। চাওমিন আৰু ৰোল এটা খাই ল'লোঁ। বহুত বেছি ভোক লাগিছে। আজি ৰাতিপুৱাৰ পৰা পানী খাইছোঁ আৰু নিমকি আৰু বুন্দিয়া কিনিছিলোঁ 10 টকাৰ, সেইটোৱে খোৱা। এতিয়ালৈকে একো খোৱা হোৱা নাই, সেইকাৰণে চাওমিন আৰু ৰোল এটা খাই লৈছোঁ। গুড মৰ্ণিং। এয়া চাওক বান্দৰ,
এয়া চাওক কল দিছিলোঁ খাই আছে। এতিয়া নেক্সট দিনা ৰাতিপুৱা খাৰ পালোঁ। খাৰ পাই উঠিয়ে দেখিছোঁ বান্দৰ চাওক ইমান। কল দিছিলোঁ 3টা, ইমান দৌৰাইছে, দৌৰি আহিলে আৰু দিবলৈ ভয় লাগিলে, সেইকাৰণে নাই দিয়া। কুকুৰ আৰু বান্দৰ কাজিয়া। বান্দৰে কুকুৰলৈ ভয় কৰে, চাওক ওপৰত উঠিছে। ভয় কৰে ন? এই কুকুৰে খেদিছে যে। কুকুৰ সোপানো কেনেকুৱা, কিয় সুধিব লাগে ন? মেলাৰ পৰা ঘৰ আহি পালোঁ। গাটো বহুত বেয়া লাগিছে, কাৰণ অকলে 250 কুঁহিয়াৰ কাটিছিলোঁ। একদম গা চা বেয়া হৈ লাগি গৈছে, ধূলিত থিয় হৈ বহুত বেয়া লাগিছে গাটো। আহিলৈও অকণো সময় পোৱা নাই যে অলপ খুম। 3:30টাত আহি পালোঁ। আহিলৈ আকৌ চাউল আনিবলৈ গ'লোঁ। চাউল তাউল আনিলৈ এতিয়া অকণ বহিছোঁ মানে গাটো একদম বেয়া লাগিছে, শুমেই আৰু। তেনেহ'লে এতিয়া ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে এতিয়া বাই বাই।